বৃদ্ধ ব্ৰাহ্মণে এই বৈষ্ণৱৰ বৈকুণ্ঠ পৰিদৰ্শনৰ জানো সৌভাগ্য হ'লহেঁতেন। সৌভাগ্য হ'ল বুলিও কেনেকৈ জানিলে বুঢ়া ভকত? দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। তাত যোৱাৰ লগে লগে তোমাৰ চকু জ্বলক ক'ব লাগিব। লাখ লাখ কাৰেং, আৰু সেই লাখ লাখ কাৰেঙৰ ভিতৰত যেনিবা তুমি কৃষ্ণ গোসাঁই কাৰেংটো বিচাৰি পালাই। তাত থকা দুৱৰীসকলে তোমাক জানো ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিব? এৰা অ' দ্বাৰকা, কোন যাব ইমান দূৰ খোজ কাঢ়ি মৰিবলৈ? চিনি নাপাওঁ, জানি নাপাওঁ, কিন্তু কথা কয় তেওঁ। বৰা বুঢ়া ভকত, মোক কিন্তু ফাঁকি মাৰি তুমি সাৰিব নোৱাৰিবা। তোমাৰ প্ৰেম পত্ৰখন ওলাই গৈছে। এৰা এৰা, কোননো তুমি হে? কোননো? মই এজন সাধাৰণ বৈৰাগী। মই ভাল হৈছে, ভাল হৈছে। য'তে ত'তে গীতাই ঘূৰি ফুৰো। ভাল হৈছে, মই কি কৰিব লাগে? নহয় বোলো, তুমি যদি দ্বাৰকালৈ যাম, ময়ো তোমাৰ লগতে তুমি গৈ আহিলে নাপাম। প্ৰায় মই গৈ থকাই হৈছে দ্বাৰকালৈ। তাৰমানে তুমি ক'লৈ যাবলৈ মন গৈছে? অঁ, তাৰমানে তুমি মোৰ যাবলৈ মন গৈছা? এইটোতো বৰ ভাল কথা হ'ব। এই কৃষ্ণ গোসাঁই, তুমি এই বৃদ্ধ ব্ৰাহ্মণৰ অৱস্থাটো চাই কিবা এটা ব্যৱস্থা কৰি দিছা নহয় জানো? তোমাৰ চলত শতকোটি পৰিপাত, শতকোটি পৰিপাত। বুঢ়া ভকত, মই যে তোমাৰ লগত দ্বাৰকালৈ যাম, তাৰ বিনিময়ত তুমি মোক কি দিবা? এৰা এৰা, তোমাৰ ইমান খং নে? এই চোৱা, প্ৰভু জনাই যি দিয়ে তাৰে এটাও। প্ৰভু জনাই যদি এটা ফুটা কৰিহে দিয়ে, তেতিয়াহ'লে তোমাৰ এই ফুটা কপালত তাৰে এটা কথা নহয়। নালাগে নালাগে, মোক তোমাৰ পৰা একোৱেই নালাগে। মই উচিত সময়ত ৰুক্মিণী আইদেউৰ পৰা উচিত পুৰস্কাৰ ল'ম। এৰা এৰা, কাৰ নাম খাই ল'লা? ৰুক্মিণী আইদেউ। এৰা, তুমি অৰজান নেকি? তুমি যদি ৰুক্মিণী আইদেউৰ পত্ৰ বাহক হ'ব পাৰা, আৰু মই সৰবজান হ'লে তোমাৰ কি জবৰ লাগিল নেকি? মই তোমাক চিনি পাই গৈছো নেকি? মই তোমাক চিনি পাই গৈছো। তুমি মোৰ পেটৰ কথা জানিলা যেতিয়া তুমিতো এভাৱে চাপত নহয়। তুমি নিশ্চয় দেৱতা নহ'লে ঋষি নহয়। আৰু যি কি নহওক, এই বুঢ়া হাতত চেঙেলি পৰিলে দেখোন মইতো তোমাক এতিয়া ভাবত নহয়। এৰা, কোন তুমি? কোন তুমি? সত্য পৰিচয় দিয়া। কোন তুমি? সেই বুলিয়েতো ধৰা দিছোঁ। চোৱাচোন বাৰু ভালদৰে চিনি পাইছানে? কওঁ যে কোনদিন লৈ বাৰু দুয়ো একেলগে বহি হৰিনাম কীৰ্তন কৰিছিলোঁ। চিনি পাইছানে এতিয়া? কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম, কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম। চিনি পাইছানে বুঢ়া ভকত? লৈ পাৰ অঁ, এই বটবৃক্ষৰ তলত একেলগে হৰিনাম গাই হৰি ভকত হৈছিল। তাৰমানে তুমি মোৰ দেৱৰ চিনাতত বুলি সেইবাবে তোমাক মই চিনি পোৱা পলম কৰিলো। তুমি মোক দুখ প্ৰাৰ্থনা কৰা। আমি এতিয়া পলম নকৰো। এতিয়া আমি আৰু পলম নকৰো। আমি দুয়ো একেলগ হৈ ফালে ভ্ৰমণ কৰো। ব'লা বুঢ়া ভকত, ব'লা। বুঢ়া ভকত, আজি তোমাৰ মোৰ দেখা সাক্ষাৎ হৈছে। তাতে তুমি আকৌ মোক চালনা কৰিলা। এইভাবে মই তোমাক চালনা কৰিম। সেই কোনদিন লৈ পাৰ সেই বটবৃক্ষৰ তলত তুমি এমাটি হৰিনাম গাইছিলা, মনত আছে? আছে। সেই হৰিনাম তুমি এতিয়া তুমি
কইনা থাকি এতিয়া তুমি গাব লাগিব আৰু সেই আমি পূবে লগ কৰি আমি বহুত কথা গ্ৰহণ কৰিম বুঢ়াসকল মই কিন্তু গাম বাৰু কিন্তু তুমিও মোৰ লগে লগে গাই যাব লাগিব